আজি আমি এনাহেঁতৰ ঘৰলৈ আহিছোঁ দেউতাই তেল ভৰাই দিছে মায়ে দোকান এখনলৈ গৈ আছে এতিয়া তেলটো ভৰাইছে নে পইচাটো ল'ব চাগে এতিয়া মোবাইলৰ পৰাই ল'ব চাগে মোবাইলটো আজি আমি এনাই ঘৰলৈ গৈ আছোঁ দেখি আছে নে আমি এনাইহঁতৰ ঘৰটো মানে অলপ চবফালে যাব পাৰি সেইফালেও যাব পাৰি এইফালেও মানে যাব পাৰি আৰু হাইৱে ফালেদি গৈছে এতিয়া মানে হাইৱে পুখুৰী পাৰেদিও যাব পাৰে এতিয়া সেই STC ফালেদিও যাব পাৰে মানে এতিয়া হাইৱেদি গৈছে হাইৱেদি মানে সেই ভাল যে নহ'লে টাউনবোৰ বেছি ভিৰ হয় সেইকাৰণে মানে দেউতাই মানে হাইৱেত গৈছে এইফালে গৈছে কিমান এইবোৰ ৰাস্তাবোৰ খান্দি আছে সেইকাৰণে বেয়া আকৌ ৰাস্তাবোৰ খান্দি আছে চব এইবোৰ ৰাস্তা বেছিকৈ খান্দি আছে এইবোৰ যে জেলত মানে এইবোৰ কিবা কিবি আছে চব খান্দি থৈ দিছে সেইটোৱে বেয়া মানে হাইৱেত বেছি ভিৰ নহয় ৰাস্তাবোৰ বেছিভাগ নাভাঙে হাইৱেবোৰ বেছি ধুনীয়া কৰিবলৈ ভাঙা আকৌ হেৰি কৰে আকৌ আমাৰ এনাহেঁতৰ ঘৰটো একদম এটা ইটো চাইড মানে সেই ওখ কৰি দিলে এইটো চাইড চাপৰ হৈ আছে এতিয়া ইটো চাইড যদি ইটো চাইডৰ পৰা যদি পানী পৰে সেই গলিটো সোমাব নহয় গলি দিলে পানীটো সোমাই যাব আমাৰ এনাহেঁতৰ ঘৰ এটাই হ'ব মানে ইটো আৰু এইটো চাইডে ওখ কৰি থৈছে যে আৰু এইটো চাইডেও যদি ওখ কৰি দিয়ে গলিটোতো চুচি যাব না একেটাই হ'ব ইয়াৰ পিছত মাটি চুটি একদম খালি আনিছে লগতে ৰাস্তাও খান্দিছে মাটিও কাটি দিছে চব মাটিৰ তলত কি পৰি আছিলে গছৰ ডাল চাল পৰি আছিলে নেকি জানো এতিয়াই পৰিলে চাগে গছৰ ডাল চব কিমান ডাঙৰ আমি এতিয়া গৈ আছোঁ আমি পাবলৈ হ'ল হয়তো কি বাৰু ক'ত পালোহি বাৰু জানো ক'ত পালোহি মাটিখিনি থৈ দিছে ইফালে কিবা কিবি থৈ দিছে ভালকে দুটা চাইড একেলগতে বনাব লাগে বোলে আমাৰ এতিয়া এনাহেঁতৰ ঘৰটো
আমাৰ এই পুৰণা ঘৰৰ গলিটোৰ ফালেতো হেৰি হৈ গৈছিলে একদম বাইকে খুন্দিয়াই দিছিলে ছাগলীয়ে আপুনি কৈছে আৰু ঘৰটো পালোহি এইটো নতুন ঘৰটো এইটো পুৰণা ঘৰ এইটো নতুন ঘৰটো পালোহি আৰু এয়া আমি এনাহঁতৰ ঘৰলৈ সোমাম এতিয়া বেছি নুখুলে দৰ্জা নেপালোহি এইফালে এনে গাঁঠি আছে এইবোৰ গাঁঠি আছে এতিয়া পলাই গৈছো দেখাইছো ৰবা এইবোৰ গাঁঠি আছে পৰটো এইবোৰ চাওক বাই আজিলৈ